কি খবৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু পোনপ্ৰথমে আপোনালোকৰ ৰঙালী বিহুৰ বহুত মৰম আৰু শুভকামনা জনাইছোঁ সো এতিয়া আমি বিহু উপলক্ষে অকমান জুগিবিললৈ ফুৰিব ওলাইছোঁ আৰু সো তাতে আৰু মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিব লাগিছিলে ঘৰৰ পৰাই তো মানে গোলাঘাট মেইন টাউনৰ পৰা এতিয়া অলপ আঁতৰত আছোঁ আৰু এতিয়া আছোঁহি আমি বীৰাংগনা সাধনী কলাক্ষেত্ৰ গোলাঘাট সো এয়া এইফালে তো তাতে আৰু গৈ আপোনালোকক কি পাৰোঁ দেখাম আৰু সো আপোনালোকে ভিডিঅ'টো চাব আৰু সো হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল সো আহক তেনে আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু এইফালে আছে বিকাশ আৰু এইফালে আছে আমাৰ কেমেৰামেন বিমল আৰু DSLR লৈ আহিছোঁ ফটো শ্বুট কেইটামান কৰিম আৰু ফটো পাব আপোনালোকক ইনষ্টাগ্ৰামত দিম ইনষ্টাগ্ৰাম ID আহি আছে আপোনালোকে ফ'ল' কৰি ল'ব পাৰে আৰু এইফালে আছে আমাৰ ইউটিউবাৰ কৃষ্ণ ব্লগ ইয়াৰো চেনেল এটা আছে আপোনালোকে চাব আৰু এইফালে আছে নিৰঞ্জন খাই বুলি কৈ দিম আৰু এইফালে আছে আমাৰ জিতেন চ' আমি গোটেইকেইজন ওলাইছোঁ আৰু বাকী তাত দেখাম আৰু আৰু এতিয়া আমি আহি পাইছোঁহি জুগিবিল এইফালে বাইকটো পাৰ্কিঙত থৈ লওঁ আৰু এইফালে আছে মেইন গেট চ' ইয়াতে টিকেট ল'ব লাগিব টিকেটৰ দাম কেইটকা নাজানো আৰু আজি বিশেষকৈ পোনপ্ৰথমবাৰৰ কাৰণে আহিছোঁ চ' চাই থাকিব আৰু এইফালে আছে টিকেট কাউণ্টাৰ এজনৰ 20 টকাকৈ টিকেট ল'ব লাগিব আমি আছোঁ 6টা চ' ইয়াতে টিকেট লৈ লওঁ আৰু চাই থাকিব আৰু যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিম আৰু চাই থাকিব আৰু সেয়া ভাল এটা লাগে কি কয় ৰাইজ আমি জুগিবিল পাৰ্কৰ ভিতৰত সোমাই পৰিছোঁহি আৰু চ' এতিয়া আৰু ইয়াৰ নাজাৰা আৰু কি ইয়াত চাবলগীয়া বস্তু আছে আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আৰু বিশেষকৈ মানে আপোনালোকক কম বাজেটৰ ভিতৰত অকণমান চাউণ্ড কোৱালিটি ভাল দিবৰ চেষ্টা কৰিছোঁ এইফালে মাইক এটা লগাই লৈছোঁ আৰু কম বাজেটৰ ভিতৰত চ' যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ কাৰণে ভাল ব্লগ ভিডিঅ' দিবৰ চেষ্টা কৰিম চ' সেয়াই আৰু চাই থাকিব আৰু এয়া চব নাজাৰা আৰু এইফালে আছে বাকী কেইজন ফটো শ্বুট হৈ আছে চ' সেয়াই আৰু চাই থাকিব আৰু এইফালে ভাইয়ে ফটো শ্বুট কৰি আছে আৰু এইফালে জিতেনে প'জ দিছে আৰু বঢ়িয়া প'জ দিছে আৰু এইফালে সুন্দৰকৈ এটা ডাইনাছৰ বনাই থৈ দিছে আৰু আৰু এতিয়া জুগিবিলৰ পৰা আপোনালোকক অকণমান ড্ৰোন শ্বট দেখাবৰ বাবে চেষ্টা কৰিম চ' এতিয়া ৰেডি ড্ৰোন শ্বট উৰাবলৈ তো চাই থাকিব 3 2 1 ছেট গো সো আজি ভিডিঅ'টো ইমানেই কি পাৰিলোঁ কি নোৱাৰিলোঁ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ এতিয়া আমি আৰু ইয়াৰ পৰা যাবলৈ লৈছোঁ গোটেইকেইজন আৰু সো তাতে আৰু লগৰ ভিতৰত মানে অনেক কোটি ভুল হৈছে আৰু তাতে আৰু ইমানকৈ নাজানো আৰু চেষ্টা এটা কৰিছোঁ আৰু সো সিমানেই আৰু সো যদি আজি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰিব আৰু লগ পাম নতুন এটা ভিডিঅ'লৈ টিল দেন টাটা বাই বাই